নমস্কাৰ বন্ধুসকল আজি আমি ৰাজহাঁহ মাংসৰ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আহক আমি ৰেচিপিটো আৰম্ভ কৰোঁ ৰাজহাঁহৰ মাংস 250 গ্ৰাম লৈছোঁ ৰঙালাও এটুকুৰা সৰুকৈ কাটি লৈছোঁ 3টা আলু সৰুকৈ কাটি লৈছোঁ অলপ আদা নহৰু পেষ্ট বনাই লৈছোঁ আৰু 2টা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ মিট মছলা লৈছোঁ জিৰা লৈছোঁ হালধি 2 চামুচ লৈছোঁ কাশ্মীৰী পিঁয়াজ লৈছোঁ তেজপাত 3 খিলা লৈছোঁ আৰু নিমখ লৈছোঁ